এইটো বন্ধুৱে ডাঙৰি বান্ধি আছে। এইটো মোৰ বন্ধু নটানাম ৰগীয়া, এই পুৰা ডাঙৰি বান্ধি আছে। ডাঙৰি বান্ধি কেনেকুৱা লাগিছে? ভালেই লাগিছে পাই। সৰুৱা ধান কাটি আছে পথাৰত। আমাৰ দাহনীয়ে ধুনীয়াকৈ দাই আছে, দেখিবলৈ পাইছে। মই দেখুৱাই আছোঁ, চাওক। আপোনালোকক ধান কটা দৃশ্য দেখুৱাই দিওঁ। সেয়া দাৱনীয়ে ধান দাই আছে। সোণগুটি ধাননিত ধান দাই আছে দাৱনীয়ে। খুব সুন্দৰ। গৰম বেছি হোৱাৰ কাৰণে অকণমান ঠাণ্ডা পানী খাই লৈছোঁ, গাটো শীতল হওক বুলি। গৰম উঠিল, স্প্ৰাইট অকণ খাই লৈছোঁ। এতিয়াহে ঠাণ্ডা লাগিছে। মোৰ বিশাল ঊণগুটি ধাননি পথাৰখন আপোনালোকক দেখুৱাইছোঁ, চাওক সুন্দৰকৈ। চাব বুলি আশা কৰিলোঁ। বহুত ভাল লাগে দেই, এনেকুৱা পথাৰ দেখিলে। নিজেই খেতি কৰিছোঁ। এইখনেই আমাৰ পথাৰ। প্ৰায় 8 বিঘামান বড়ো ধানৰ খেতি কৰিছিলোঁ। এতিয়া চপাইছোঁ আৰু বছৰৰ কাৰণে।